আজি আমি সুখী হৈছোঁ যে আমাৰ গহপুৰ জিলা ট্ৰাইবেল সংঘয়ে বহুত বছৰ ইনএক্টিভ হৈ আছিলে। গতিকে আমি গহপুৰত থকা ST সকলে লগ লাগি আজি পূৰ্ণাংগ এটা কমিটি গঠন কৰিছে। এইটো কমিটিৰে মই আজি জেনেৰেল ছেক্ৰেটাৰী পদটো পাই সুখী হৈছোঁ। সুখী কিহৰ কাৰণে পাইছোঁ যে আমাৰ গহপুৰৰ জনজাতিসকলে বহুত পিছ পৰি আছে। এই পিছ পৰি থকা জনজাতি বা জাতিসকলৰ কাৰণে কাম কৰিবলৈ মই আজি সুবিধা পাইছোঁ। গতিকে মই অতি সুখী আজি, তাকে আপোনালোকৰ মাধ্যমেৰে মই জনাই দিছোঁ। কালিলৈ কি কাৰ্যসূচী লোৱা হৈছে? কালিলৈ আমাৰ আছে 2-3টামান। তাৰে ভিতৰত এটাটো মই ক'লোঁ অ'পেন ছেশ্যন। অ'পেন ছেশ্যনত আমাৰ আহিব সদৌ অসম ট্ৰাইবেল সংঘৰ জেনেৰেল ছেক্ৰেটাৰী আদিতা কাকলাৰী ছাৰে আহিব। গতিকে আপোনালোকৰ মাধ্যমেৰে মই গহপুৰৰ প্ৰতিজন ৰাইজলৈ মোৰ এটা অনুৰোধ যে অহাকালিৰ যি অ'পেন ছেশ্যন, এই অ'পেন ছেশ্যনক পূৰ্ণাংগভাৱে গতিকে মই সমূহ ৰাইজলৈ সহযোগিতা আগবঢ়াবৰ কাৰণে কামনা কৰিলোঁ বা অনুৰোধ জনালোঁ। গহপুৰ জিলা ট্ৰাইবেল সংঘৰ আজি প্ৰথম কাৰ্যনিৰ্বাহক সভাত ইতিমধ্যে আমাৰ কাৰ্যনিৰ্বাহক সভা শেষ হৈছে। প্ৰতিনিধি সভাত নতুন কমিটি এখন গঠন কৰা হৈছে, শক্তিশালী কমিটি এখন, যাতে অনাগত দিনত জনজাতিসকলৰ অস্তিত্ব আৰু ৰাজনৈতিক যি অধিকাৰ, এই সংগ্ৰামখনক আগুৱাই নিয়াৰ কাৰণে আমি আজি ঐক্যবদ্ধ হৈছোঁ। আৰু অহাকালিলৈ আমাৰ মুকলি অধিৱেশন হ'ব। আৰু এই মুকলি অধিৱেশনত আমাৰ সন্মানীয় ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আদিত্য কাকলাৰী ডাঙৰীয়া উপস্থিত হ'ব। আৰু আমি অনাগত দিনত গহপুৰ জিলা ট্ৰাইবেল সংঘ হিচাপে আমাৰ অঞ্চলবিলাকৰ যিখিনি মৌলিক আৰু দীঘলীয়া যিবিলাক সমস্যা আছে, ভূমিপত্তনৰ সমস্যা, বান গৰাখহনীয়াৰ সমস্যা, এইসমূহক লৈ পেলাই আমি এক শক্তিশালী সংগ্ৰাম বা এক শক্তিশালী সংগঠন আমি গঢ়ি তুলিম বুলি আমি আজিৰ প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।